নমস্কাৰ মই জয়দীপ এখন গাড়ী মই আনিছিলোঁ অলপ দিন হ'ল আনা কিন্তু নগাঁও ভাইটি এজনে বুক কৰিছিলে বুক কৰাৰ পিছত কি হ'ল গাড়ীখন তেখেতে মানে ফাইনেন্সত ল'ব ফাইনেন্সত ফাইল লগাই দিলোঁ লগাই দিয়াৰ পিছত মানে কি হ'ল চিভিল টিবিল তেনেকুৱা ক্ষেত্ৰত কিবা কিবি ক্ষেত্ৰত তেখেতৰ ফাইলটো ৰিজেক্ট হৈ গ'ল ৰিজেক্ট হৈ যোৱাৰ কাৰণে গাড়ীখন আপোনালোকলৈ আকৌ লৈ আহিলোঁ কিন্তু গাড়ীখন এতিয়া মানে ফাইনেন্সত একেবাৰে নহ'ব আপোনালোক কেছত ল'ব লাগিব কেছত ল'লে যথেষ্টখিনি ডিছকাউণ্ট দিয়া হ'ব বিহু অফাৰ ধুনীয়া ধামাকা অফাৰ লগাই দিম আপোনালোকে গাড়ীখন কেছত লওক আৰু বিহু আগতে পাৰিলে গাড়ীখন লৈ লওক খুব কম দিনত গাড়ীখন গুচি যাব গতিকে অলপ কম দামত গাড়ীখন দিছোঁ চাই লওক গাড়ীখনৰ এটা একো ইছ্যু নাই বহুত ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন হৈছে 2018 চনৰ জুন মাহৰ গাড়ী গতিকে গোটেই একদম চকাকেইটা নতুন খালি এটা চকা অলপ পুৰণা আছে বাকী গোটেই তিনিটা চকা এইটো চকা বাহিৰে বাকী গোটেই তিনিটা চকা নতুন মই চকাকেইটা প্ৰথমতে দেখাই লৈছোঁ এইটো চাওক চকা নতুন এইটো চকা নতুন তাৰপিছত এইটো চকা নতুন আৰু গাড়ীখনৰ কোনো ধৰণৰ এক্সিডেণ্টেল ইছ্যু নাই বা কোনো ধৰণৰ ইঞ্জিনৰ ইছ্যু নাই চিল ইঞ্জিন এক্সিডেণ্ট মানে চিল গাড়ী গতিকে গাড়ীখন ল'ব পাৰে আৰু দামটো কৈ আছোঁ গাড়ীখন চাই লওক এবাৰ চিলবিলাক চাই লওক গাড়ীখন একদম খুলিবই নোৱাৰি এইবিলাক চাওক চব কোম্পানী চিল এইবিলাক গতিকে একো ইছ্যু নাই মানে অকণমানো একো কিবা ইছ্যু আছে তেনেকুৱা একোৱেই নাই গাড়ীত বহুত ধুনীয়া কণ্ডিশ্যনত আছে চাই লওক ইণ্টেৰিয়ৰটো এবাৰ দেখাই দিম বাৰু চাই লওক গাড়ী মানে একো ইছ্যু নাই বহুত ধুনীয়া কণ্ডিশ্যনত আছে আৰু চাবি দুইটাই পাই যাব এটা চাবি নহয় দুইটাই পাই যাব তাৰপিছত মিউজিক চিষ্টেম বহুত ধুনীয়া হৈ আছে মিউজিক চিষ্টেম এইটো হৈছে ইণ্টেৰিয়ৰ এইটো আৰু চিটটো বহুত ধুনীয়া আহল বহল হা এখনৰ পিছত চাওক পিছত একদম আৰামত তিনিজন আৰামত বহি যাব পাৰে বহুত ধুনীয়া আহল বহল গাড়ী গতিকে গাড়ীখন বেছি দেৰি কৰিব নালাগে বিহুৰ আগত লৈ লওক আৰু বিহু অফাৰ লগাই দিম বহুত ধুনীয়া ডিছকাউণ্টত গাড়ীখন দি দিম গাড়ীখন এবাৰ চাই লওক এইটো চাইডটো ফ্ৰণ্টৰ লুকটো এনেকুৱা আহিব তাৰপিছত ছাইড লুক এনেকুৱা আৰু বেক ছাইডটো আহিব এনেকুৱা এখন ডাটছন গ'টি সৰুখন নহয় হা এখন 1200 চিচি গাড়ী ছুইফ্টখন যেনেকুৱা তেনেকুৱা একদম দেখিবলৈ তেনেকুৱা লাগে গাড়ীখন আৰু এইবিলাক চিল চাই লওক চব মানে চিলেই আছে গোটেই তথাপিতো এবাৰ দেখাই দিওঁ চব চিল মানে যোনটোৱে খোলে সেইটোৱে চিল পাব ক'তো মানে একো ইছ্যু নাই চব চিল চব কোম্পানী চিল মানে অকণমান ক'তো একো ইছ্যু নাই বহুত ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী ইঞ্জিন বহুত ধুনীয়া বেটেৰী নতুন লাগি আছে বহুত নতুন নহয় বাৰু বেটেৰীটো ধৰক 6 মাহমান হৈছে চাগে বেটেৰী ভাল লাগি আছে তাৰপিছত ইঞ্জিনটো অলপ দেখাই দিওঁ আপোনালোকক মই ইঞ্জিনটো চাই লওক এইটো হৈছে ইঞ্জিন গাড়ী এইবিলাক চাওক এপ্ৰন চিল মানে অকণো ক'তো হেডেক ল'ব লগা নাই একো নাই গাড়ী এইবিলাক চাওকচোন ষ্টিকাৰবিলাক বহুত ধুনীয়াকৈ লাগি আছে দেখিছেনে এইবিলাকত যদি কিবা বোলে খুন্দা খাইছিলে কিবা হ'লে এইবিলাক ষ্টিকাৰ চব নাইকিয়া হৈ যাব চব ষ্টিকাৰ লাগি আছে যিবিলাক লাগিব লাগে না চব লাগি আছে ক'তো অকণমান মানে একো ইছ্যু নাই চাই লওক গাড়ী বহুত ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন হয় আপোনাৰ ইঞ্জিনটো এবাৰ ষ্টাৰ্ট দি দেখাই দিওঁ আপোনালোকক ইঞ্জিনটো এইটো খুলিলোঁ ৰ'ব চাবি দুইটাই পাই যাব গাড়ীত আকৌ এবাৰ কৈছোঁ চাবি দুটাই পাই যাব গাড়ী চাওক ইঞ্জিন চাওক ইঞ্জিনৰ চাউণ্ডটো চাওক ইঞ্জিন ইমান ধুনীয়া চাউণ্ড হৈ আছে ইঞ্জিনৰ অকণমান মানে একো ইছ্যু নাই বহুত ধুনীয়া কণ্ডিশ্যন আছে চাই লওক গাড়ীখনৰ চাউণ্ড শুনিছে চাউণ্ড শুনিলে গম পাব গাড়ীৰ কণ্ডিশ্যন কেনেকুৱা হৈ আছে চাওক বহুত ধুনীয়া হৈ আছে মানে গাড়ীৰ এইফালে চাওক ইণ্টেৰিয়ৰটো চাওক মানে অকণমান একো ইছ্যু নাই গাড়ীখন লওক আৰু চলাই থাকক তো গাড়ীখনৰ বিহু অফাৰ লগাইছোঁ অনলি 145 আৰু বেছি দিন নাথাকে গাড়ীখন খুব কম দিনৰ ভিতৰত গাড়ীখন গুচি যাব গতিকে সোনকালে কৰক আৰু গাড়ীখন লৈ লওক ধন্যবাদ